কবিতাৰ শিৰোনাম অঘৰী প্ৰেমিক। কবি নীলিম কুমাৰ দেৱ। অঘৰী প্ৰেমিক। অঘৰী প্ৰেমিকজনে আহি বিচাৰিব যেনি তেনি, তোমাৰ বুকুলৈ যোৱা বাটটো কেনি। অঘৰী প্ৰেমিকজন আহিলে পদূলিত ৰৈ নেথাকিবা, বন্ধ কৰিবা গান, ঢাকি ৰাখিবা তোমাৰ মুখৰ কৰুণ শিল্প, পিন্ধি থাকিবা শিলৰ পোছাক। তেওঁ আহি তোমাৰ কলিজাটোহে খুজিবহি, লুকাই থবা কলিজাটো তোমাৰ প্ৰিয়জনৰ বুকুৰ তলত। কাতৰ হৈ উঠা তেওঁৰ ওঠলৈ নাচাবা এবাৰো, তেওঁ কিন্তু আহিবই, আহি বিচাৰিব যেনি তেনি, তোমাৰ বুকুলৈ যোৱা বাটটো কেনি। নমস্কাৰ।